আজি মই কবি জুনু চেতিয়াদেৱৰ আৰু এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হৈছে ওলমি ৰোৱা এটি ঠিকনা। ওলমি ৰোৱা এটি ঠিকনা। নীলা আখৰে লেখা ডায়েৰী পৃষ্ঠাবোৰ আজি অতীত হ'ল। জেতুকা বুলীয়া হাঁহিবোৰো এতিয়া স্মৃতি হৈ ৰ'ল। আশা প্ৰত্যাশাৰে ভৰা জীৱনৰ সুখ দুখবোৰ এৰাসুতিত বিলীন হ'ল। মাথো ওলমি ৰ'ল এটি ঠিকনা তোমাৰ। খুচৰি চালে পাবা স্মৃতিৰ সফুৰাবোৰ, ধূলিময় এৰা বাটত এৰা পাখি লগা সময়বোৰ কোন দিশে উৰি গ'ল গমকে নাপালো। মাথো সপোন সপোন হৈয়ে ৰ'ল। জীৱনটো এখিলা সৰা পাতৰ দৰে হ'ল। ধন্যবাদ।